বহুত দিনৰ মূৰত লাইভ আহিলোঁ আজি কিবা এটা বিশেষ আজি অভিনেত্ৰী আইমি বৰুৱাই ছ'চিয়েল মিডিয়া মাধ্যমত লাইভ আহি ৰাইজৰ লগত বহু কথাই পাতিলে আহকচোন অভিনেত্ৰীগৰাকী বাৰু কি ক'লে আমি অকণমান শুনি লওঁ এটা অনুষ্ঠান আছে ঘৰত আপোনালোকক জনাই আছোঁ স্মাৰ্ট ছোৱালীজনী ন চুমি তামাম স্মাৰ্ট দেই পিছফালে শুনি আছে ন আপুনি ইমান কেনেকৈ নিজকে ফিট ৰাখিছে কোনে কৈছে ইমান ভাল কথাটো মামনি বেগম একদম ফিট কেনেকৈ ৰাখিছোঁ আচলতে ফিট নিজকে হয় বুলি ক'ব নোৱাৰোঁ কিন্তু যিমান পাৰোঁ নিৰোগী হৈ থাকিবলৈ চেষ্টা কৰোঁ আৰু কেনেকৈ ৰাখিছোঁ মই কিছুমান সৰু সৰু ভিডিঅ' বনাম বুলি ভাবিছোঁ কাৰণ মোৰ প্ৰায়বোৰ পোষ্টৰ কমেণ্টত মই দেখা পাওঁ যে মোৰ ডায়েটৰ বিষয়ে বা মই কেনেকৈ কি খাওঁ কেনেকৈ চলোঁ মোৰ লাইফষ্টাইলটোৰ বিষয়ে জানিব খোজে গতিকে মই শেহতীয়াকৈ ভাবিছোঁ যে এনেকৈ কিছুমান ভিডিঅ' কিছুমান বনাম আৰু এটা ইউটিউব চেনেলো আছে যিটো মই খুব ভালকৈ আচলতে চলাই থকা নাই ভাবিছোঁ তাতে ধুনীয়াকৈ ভিডিঅ'বোৰ বনাই দিম আপোনালোকক জনাম দেই যেতিয়া দিম বহুত গুচিয়ে গ'ল অঞ্জুৰ আলী লাভ মিছ ইউ বা আফৰিন মিছ ইউ টু আই এম আহমদ বা দাদাক পেট্ৰলৰ দাম কমাই দিব কওক না প্লিজ মা হয় দেই পেট্ৰলৰ দাম বাঢ়িলে আচলতে সকলোৰে অসুবিধা হয় কিন্তু আপোনাৰ ৰিকুৱেষ্টটো মই তেখেতক জনাম আচলতে এইবোৰ কথা মই বৰ বেছি ৰাজনীতিৰ মাজলৈ সোমাব নোখোজোঁ তেওঁলোকে সেইটো আচলতে তেওঁৰ বিভাগ তথাপিও আপুনি যেতিয়া কৈছে মই তেওঁক জনাম দেই নতুন চিনেমাৰ প্ৰস্তুতি চলিছেনে বা হয় দুখন নতুন ছবি কৰিলোঁ ছবি দুখন মই নাম এতিয়াও ৰিলিজ মানে তেওঁলোকে ক'ব কোৱা নাই কাৰণে কোৱা নাই আৰু এই যোৱা বছৰ 23 ৰঙাতাপুৰ ৰিলিজ হৈছিল চাইছে নেকি বাৰু ৰ'বনি বহুত মেছেজ গুচি গৈছে কি আৰু এটা কৈছে ঋতুজা বৰা ইনগ্ৰেশ্যন জিমত আপোনাক মাতিব বিচাৰিছোঁ কেনেকৈ মাতিম জনাব নেকি নিশ্চয় মোক ইনষ্টাগ্ৰামত আপুনি মেছেজ কৰিলে পাব এইটোৱে সকলোতকৈ সহজ উপায় আজিকালি কিন্তু মাজে মাজে অকণমান ব্যস্ত থাকোঁ কাৰণে আচলতে আপোনাৰ কথাবোৰ খুব প্ৰিয় যেন আমি ভবাবোৰেই কৈ ইমান ধুনীয়াকৈ বাকী আপুনি ধুনীয়া থেংক ইউ আচলতে আমাৰ সকলোৰে মানে কথাবোৰ একেই আমাৰ ভাৱবোৰ মনৰ গতিকে মোৰো কেতিয়াবা কিছুমান কথা প্ৰত্যেকটো কথা এনেকুৱা নহয় যে মই লিখোঁ কিন্তু মোৰ নিজৰ কথাৰ লগত কিছুমান কথা কেতিয়াবা ইমান ধুনীয়াকৈ মিলি যায় মই তেতিয়া ভাবোঁ যে আৰু এনেকুৱা বহুত মানুহ আছে যাৰ হয়তো অনুভৱখিনি মোৰ লগত মিলিব সেইবাবে কেতিয়াবা সৰু সৰু কিছুমান মনত চুই যোৱা কথা আপোনালোকক ক'ব খোজোঁ বহুত মৰম লাগিছে ভালে থাকা সদায় পল্লৱী প্ৰিয়ম থেংক ইউ বা মোৰ নামটো এবাৰ কৈ দিয়কচোন নামটো ক'বলৈ ৰ'বলৈ নামটো গুচি গ'ল ছায়াৰাণী বৰুৱা আলহী আহিছে কি খবৰ বা চান ভালে আছোঁ কি খবৰ বা নিৰ্বাণ ভালে আছোঁ নিৰ্বাণ হাই বা কি খবৰ ভূমিকা দাস ভালে আছোঁ হাই আপুনি ইমান ধুনীয়া বা কোনে কৈছে সুভ্ৰদা নাথ থেংক ইউ আচলতে ধুনীয়াটো মানুহৰ দৃষ্টিৰ ওপৰত কথা কাৰণ কেতিয়াবা কাৰোবাক কোনোবাই বহুত ধুনীয়া দেখা মানুহজন আন কাৰোবাৰ বাবে ধুনীয়া নহ'বও পাৰে মই ভাবোঁ আপোনালোকৰ দৃষ্টি আৰু লগতে শুভকামনা যাৰ বাবে হয়তো চাগে আপোনালোকে ভাল দেখিছে বা তোমাক বহুত ভাল পাওঁ এবাৰ লগ পাবলৈ বহুত আশা আছে আৰু ফ্ৰম তামিলনাডু ৱাও যুগময়ী পাটৰ তেওঁ তামিলনাডুত থাকে থেংক ইউ একদম লগ পাম আমি বা বহুত বহুত ধুনীয়া বৰহাৰানা কি দিছে ইটছ মি নিপন অ'কে বা কি খবৰ কৈছে নিপনে ভাল ইটছ হাইনা বৰা হেল্ল' লাভ ইউ বোলে লাভ ইউ কোনে কৈছিলে জানো আৰু আপোনালোকক এতিয়া জনাওঁ আচলতে আজিৰ দিনটো মোৰ বাবে বিশেষ সেইবাবে আজি দেউতা আমাৰ মাজৰ পৰা নোহোৱা হোৱা 7 বছৰত ভৰি দিছে এতিয়া দেউতা শব্দটো আচলতে মা বা দেউতা এই দুটা শব্দ একো বস্তুৱে চাগে পূৰাব নোৱাৰে কেতিয়াবা দেখোঁ যে মাক দেউতাক কোনোবাই পাতি লয় যে পাতি লৈছোঁ মা দেউতা মই তেওঁলোকৰ মনোভাৱ বা বিশ্বাসক আঘাত দিব নোখোজোঁ কিন্তু মোৰ বাবে মা বা দেউতা পাতি লোৱা সহজ নহয়
মোৰ বাবে জন্ম দিছিল যিগৰাকী মায়ে যিজন দেউতাই তেওঁলোক এজনে আৰু মোৰ বাবে সেই ঠাইখিনি কোনেও ল'ব নোৱাৰে আৰু বিয়াৰ পিছত আকৌ শাহুমাক পালোঁ বিয়াৰ আগতে শহুৰ দেউতাক লগ পাইছিলোঁ তেওঁলোককো মৰম কৰোঁ ভাল পাওঁ শ্ৰদ্ধা কৰোঁ কাৰণ যিজন মানুহক গোটেই জীৱনটো যিজন মানুহৰ লগত থাকিম বা ভাল পাওঁ তেওঁক জন্ম যিগৰাকী মানুহে দিছে তেওঁক সন্মান কৰোঁ কিন্তু তাৰ বাহিৰে আন কাৰোবাক মা বুলি মাতি বা মাৰ ঠাইটো দিবলৈ মই চাগে মানসিকভাৱে সিমান সবল বা নাজানো কি বুলি ক'ম সিমানখিনি নহয়গৈ গতিকে মই নিজৰ দৃষ্টিৰে কওঁ যে মা আৰু দেউতা জীৱনত কোনেও কেতিয়াও অভাৱটো পূৰাব নোৱাৰে আমি বাবা বুলি মাতিছিলোঁ দেউতাক বাবা য'তেই আছে ভালে থাকক সুখত থাকক মানে বাবাৰ কথা ক'লে কেতিয়াবা এনেকুৱা হয় যে কথাবোৰ আচলতে কোনখিনিৰ পৰা আৰম্ভ কৰিম ক'ত শেষ কৰিম ক'ৰবাত কিবা খেলি মেলি লাগি যায় কাৰণ আমাৰ দুজনী ছোৱালী আৰু আমাৰ সমাজ ব্যৱস্থাবোৰ এনেকুৱা যে সাধাৰণতে প্ৰশ্ন কৰে ন সমাজত মোৰ মাকো বোলে আমি সৰু থাকোঁতে বোলে কৈছিলে যে ল'ৰা এটা নহ'ল বুলি ল'ৰা এটা জন্ম দিয়াৰ ক্ষমতা নহ'ল বুলি যিটো কোনোবাখিনিত সৰুতে আমাকো আঘাত কৰিছিল খুব মই যেতিয়া অলপ বুজি পোৱা হৈছিলোঁ যে মোৰ মাক মই জন্ম হোৱাৰ বাবে বা মোৰ বা জন্ম হোৱাৰ বাবে এইষাৰ কথা শুনিব লগা হ'ল এই কথাষাৰে খুব আঘাত দিছিল তেতিয়া কিন্তু ওলোটা একো কোৱাৰ সাহসো নাছিল আৰু আচলতে সিমানখিনি জ্ঞানো হোৱা নাছিল যে তাৰ উত্তৰত কি ক'ব লাগে কিন্তু ক'ৰবাত খুন্দিয়াইছিল সেই মুহূৰ্তত আজি কিন্তু খুব গৌৰৱেৰে কওঁ যে মোৰ দেউতাই মোক বা মোৰ বাইদেউ এনেকৈ ডাঙৰ কৰিছে যে তেতিয়াই কৈছিল যে মোৰ দুটা ল'ৰা মানে দুজনী ছোৱালী নহয় দুটা ল'ৰা আছে বুলি আৰু সেই মানসিকতাৰে সেই সাহসেৰে আগবঢ়াই দিয়াৰ বাবে হয়তো আজি মই এজনী সাধাৰণ ছোৱালীয়ে যিখিনি কৰিছোঁ মোৰ ল'ৰাটো মানে বীৰ জন্ম হোৱাৰ পিছত দেউতা হ'ল বাবা প্ৰথম ব্যক্তি আছিল যিজনে মোক কৈছিল যে ই অকণমান ডাঙৰ হোৱাৰ পিছত মাৰ হাতত দি দিবা মায়ে চাব পাৰিব দিয়া মা মই আছোঁ যেতিয়া আৰু তুমি নিজে ভাল পোৱা কামবোৰ আকৌ আৰম্ভ কৰা মানে মই যেতিয়ালৈকে এবাৰো চিন্তাই কৰা নাছিলোঁ যে মই আকৌ চিনেমা কৰিম কিন্তু আপোনালোকৰ আশীৰ্বাদ বা ভগৱানৰ আশীৰ্বাদ যে মোৰ বীৰ হোৱাৰ পিছতো মোৰ চিনেমাৰ বহুতকেইটা প্ৰপ'জেল আহিছিলে যে আপুনি আহক কৰক বুলি কিন্তু মোৰ সেই ভয় আছিলে যে নতুন নতুন কেঁচুৱা হৈছে তাক ডাঙৰ কৰা কেনেকৈ কেঁচুৱা ডাঙৰ হয় ইমান বেছি জনা নাছিলোঁ কিন্তু দেউতাই যিটো সাহস দিলে তাৰ বাবে হয়তো আকৌ সন্তান হোৱাৰ পিছতো যে মাক এজনী এনেকৈ ওলাই যাব পাৰে সেই সাহস কৰি আৰু ঘৰখনৰ সহযোগিতাত আজি এনেকৈ যিখিনি পাৰোঁ কৰি আছোঁ বহুত কমেণ্ট মাজতে গুচি গ'ল দেই আনু চৰি প্ৰিন্স হাই বা হেল্ল' চৰি যাৰ কমেণ্টৰ ৰিপ্লাই কৰিব পৰা নাই বেয়া নাপাব কাৰণ মা বা দেউতাৰ কথা ক'লে এনেকুৱা অলপ ক'ৰবাত আৱেগিক হোৱা যায় বা কথাকেইটা ক'ৰ পৰা কি ক'ম অকণমান খেলি মেলি হৈ যায় কিন্তু মই আজি দেউতা নোহোৱা হ'ল যদিও বাবা য'তেই আছে ক'ব খোজোঁ যে অন্তৰপা সদায় চেষ্টা কৰিছোঁ যে ছোৱালী হিচাপে যিমানখিনি পাৰোঁ যিমানখিনি নিজৰ শক্তি আছে সদায় নিজৰ ভাল কাম কৰি যোৱাৰ চেষ্টা কৰিম আৰু বাবাই কৈছিল কাৰণ মোৰ দেউতা আৰক্ষী বিষয়া আছিল তেওঁ SP আছিলে সৰুতে বিৰাট ভাল লাগে দেউতাৰ লগত ঘূৰিবলৈ যে SP যেতিয়া যায় থানাবোৰত যেতিয়া ইনস্পেকশ্যনত যায় বিৰাট চালুট দিয়ে মানে এনেকৈ একদম যোৱাৰ লগে লগে সকলোৱে থিয় হয় বাবাৰ লগত জিপচিত গৈ বিৰাট ফূৰ্তি আৰু তেতিয়া মই ভাবিছিলোঁ যে এইটো কামেই কৰিব লাগিব ইমান সন্মান আছে মানুহে মৰম কৰে কিন্তু বাবাই হয়তো কোনোবাখিনিত গম পাইছিল যে সেই যে এক ধৰণৰ সন্মানটো যিটো আচলতে মোক কৰা নাছিল বাবাক কৰিছিল সেই সন্মানটো কোনোবাখিনিত ভাল লাগি পেলাই হয়তো মোৰ যাতে অভ্যাস হৈ নাযাওক তাৰ বাবে বাবাই কৈছিল যে আজি তুমি মোৰ ছোৱালী বুলি চিনাকি দি আছা কিন্তু মোৰ সেইদিনাখনহে গৌৰৱ হ'ব যিদিনাখন মোক তোমাৰ দেউতা বুলি চিনাকি দিব আৰু তাৰ এটা খুব ধুনীয়া কাহিনী আছে যে আমি যেতিয়া SP কলনী বুলি কয় SP কলনী আছিলে উলুবাৰী আপোনালোকে দেখিছে চাগে DGP কলনী বুলি কয় তাতে SP সকলৰো কোৱাৰ্টাৰ আছিলে তাতে দেউতাৰ বন্ধু এজনে এবাৰ বিচাৰি আহিছিলে তাতে গোটেই কলনীটোত কেইবাজনো SP থাকে গতিকে তেওঁ যেতিয়া পূৰ্ণ বৰুৱা বুলি কৈছে সিকিউৰিটিয়ে পটককৈ ধৰিব পৰা নাই সুধিছে তেওঁক যে কোনজন পূৰ্ণ বৰুৱা কাৰণ পূৰ্ণ বৰুৱা আৰু পূৰ্ণ বৰা দুজন আছিল তেওঁ অকণ কনফিউজ হৈছে তেতিয়া ক'লে যে সেই যে ছোৱালীজনীয়ে যে এক্টিং কৰে আইমি বৰুৱা তেতিয়া কৈছে আইমি বৰুৱা ঘৰটো তেতিয়া আমাৰ ঘৰটো দেখাই দিলে আৰু বন্ধুজনে আহি পেলাই বাবাক কৈছে যে তোৰ নাম কৈছিলোঁ
মানে অকণ সময় চিন্তা কৰি আছে, কিন্তু তাইৰ নাম কোৱাৰ লগে লগে ঘৰটো দেখাই দিলে। আৰু সেইদিনাখন ৰাতি বাবাই কৈছিলে যে আজি মানে মোৰ জীৱনৰ চাগে এটা বিশেষ দিন, মানে বাবাৰ জীৱনৰ, যে বাবাক মানে মোৰ দেউতাক বুলি ঘৰটো দেখুৱাই দিছে। গতিকে সেইবোৰ সৰু সৰু স্মৃতি, কিন্তু তাৰ জৰিয়তে মই এইটো ক'ব খুজিছোঁ যে আমি ছোৱালী কিয় জন্ম হৈছে বা ছোৱালী পিছত আকৌ ল'ৰা এটা হ'ব লাগে, এই মানসিকতাটো কিন্তু এতিয়া এৰিবলৈ হ'ল। কল্পনা কলিতা হাই বা, প্ৰিয়ম দাস হেল্ল' বা, প্ৰফুল্ল হাই বা হেল্ল', বাইদেউ ছাৰৰ কি খবৰ? মনজিত ভালে আছে? তুমি ইমান ধুনীয়া। শিখা বৰা, থেংক ইউ শিখা। কমেণ্টবোৰ মাজতে অকণ পঢ়ি দিছোঁ দেই দুটামান। মই মানে কথাটো এইবাবেই ক'লোঁ, আমি সাধাৰণতে কি হয়, আমি মহিলা, কিন্তু আমি মহিলা এগৰাকীও চাবচোন, যেতিয়া আন এগৰাকী কোনোবা মহিলা সন্তান সম্ভৱা হৈছে বুলি কওঁ, আমি শুনো, আমাৰ মুখৰ পৰা প্ৰথমতে হঠাতে ওলাই যায় যে ল'ৰা এটা হওক। হয়নে নাই বাৰু? মোক কোনেও কমেণ্টত ৰিপ্লাই কৰিব নালাগে, কিন্তু নিজকে নিজে প্ৰশ্ন কৰকচোন, বা আপোনালোক যেতিয়া সন্তান সম্ভৱা হৈছিলে তেনেকুৱা কথা শুনিছিলনে? মই কিন্তু শুনিছিলোঁ। মই সেইবাবেই কওঁ যে প্ৰথম আমি মহিলাসকলে এই কথাষাৰ উপলব্ধি কৰিব লাগিব যে আমিনো কিহত কম, আমাৰ মুখেৰেনো কিয় ওলাই যে ল'ৰা এটা হওক। আমাৰ মুখেৰে ওলাব লাগে যে ল'ৰা হওক বা ছোৱালী হওক, সুস্থ সবল এটা সন্তান হওক ন। আজি বেছি কথা নকওঁ, এইটো আচলতে মোৰ বাবাৰ কথাটো কোৱাৰ কাৰণে, মোৰ বাবাৰ কিছুমান কথাই বিৰাট খুন্দিয়াই থাকে। বাবাই খুব ধুনীয়া ধুনীয়া কথা কিছুমান কৈ গৈছিল, তেতিয়া হয়তো অনুভৱ নকৰিলোঁ, কিন্তু আজিৰ দিনত ভাবোঁ যে সেই কথাবোৰ, বাবাই যিবোৰ কথা কৈছিলে সেইবোৰ কথা যদি মানি চলোঁ, তেতিয়াহ'লে দেখোন মানুহ সুখ আৰু শান্তিত চলিব পাৰে। গতিকে আজিৰ দিনটোত খুব মনত পৰিছে তেওঁলৈ। থকা হ'লে হয়তো আৰু বহুত কিবা কিবি দিবলৈ চেষ্টা কৰিলোঁ হয়। খুব দুখ হয় যে তেওঁক আৰু বহুত কিবা কিবি দিব লাগিছিল, যিখিনি দিয়া নহ'ল। গতিকে আপোনালোকক কওঁ, যাৰ ওচৰত মা দেউতা আছে, যিমান পাৰে মৰম কৰিব, সন্মান কৰিব, যাতে তেওঁলোক হেৰাই যোৱাৰ পিছত মোৰ দৰে আক্ষেপ কৰিবলগীয়া নহয়। এতিয়া মা আছে, দুজনী মা আছে, মা আৰু মোৰ শাহু মা। তেওঁলোকক যিমান পাৰোঁ মৰমত ৰাখিবলৈ যত্ন কৰোঁ। আৰু দেউতাক যিখিনি ভাবোঁ যে কৰিব নোৱাৰিলোঁ, তেওঁলোকৰ লগত কৰিবলৈ চেষ্টা কৰোঁ। তথাপিও বহুত বাকী আছে কৰিবলৈ। তেওঁলোকে আমাৰ বাবে যিখিনি কৰিলে সেইখিনি কেতিয়াও কৰিব নোৱাৰোঁ। আৰু নিজে মাক বা দেউতাক হোৱাৰ পিছতহে কিন্তু এই কথাখিনি বেছিকৈ উপলব্ধি হয় যে মা দেউতাই কি কৰিলে আমাৰ বাবে। গতিকে যিসকল মা দেউতা হৈছে তেওঁলোকে চাগে মোৰ কথাখিনি ভালকৈ বুজি পাব। যদি কাৰোবাৰ আমনি লাগিছে কথাকেইটা, তাৰ বাবে ক্ষমা কৰিব। এই কথাকেইটা মোৰ খুব মনত চুই থকা কথা বাবে আচলতে আজি কৈ দিলোঁ বাবাৰ সকামৰ লগতে। বা ভাল আপোনাৰ, ইটছ মি নাইমা। নাইমা থেংক ইউ। প্লিজ টেক, কি ক'লে, প্লিজ টেক মাই নেম বা মাই ফেভৰিট। ভিনি ডেকা, নামটো বৰ ধুনীয়া দেই। ইটছ মি, আই লাভ মা। মই তোমাক নিজৰ মাৰ দৰে ভাবোঁ। কোনে কৈছে? থেংক ইউ। মা বুলি কোৱাটো বৰ ডাঙৰ কথা দেই। ইটছ মি য়ামিচি। মা বুলি কোৱাটো বৰ ডাঙৰ কথা। মাক হোৱাটো মই ভাবোঁ যে এজনী নাৰী পূৰ্ণ হয় যেতিয়া মাক হয়। গতিকে তাতকৈ ডাঙৰ ক্ৰিয়েটিভিটি একো নাথাকে আৰু। ক্ৰিয়েশ্যন বুলি যে কয়, সৃষ্টি, সেইবাবে চাগে নাৰীয়ে কেতিয়াও সৃষ্টিৰ প্ৰতি ইমান বহুত বেছি সেই দুৰ্বাৰ হেঁপাহটো চাগে নাৰীৰ নাথাকে। কাৰণ তেওঁলোকে ইতিমধ্যে ইমান ডাঙৰ এটা সৃষ্টি কৰে যে তেওঁলোকে সন্তানক সৃষ্টি কৰে, মানুহ সৃষ্টি কৰে। তাতকৈ ডাঙৰ কি সৃষ্টি হ'ব পাৰে? নাইচ, আপোনাক বহুত বিউটিফুল হে হুমা। পুনাম চৰকাৰ, হেল্ল' পুনাম। এতিয়া বেছি কথা কৈ নাথাকোঁ, আমাৰ নামভাগ চলি আছে। মই নামত সেৱাও কৰোঁ, কাৰণ ভকতসকলে ভাবিব নহ'লে বোলে ভিতৰলৈ গ'ল আৰু এজনী নাহা হ'ল বুলি। আপোনালোক আকৌ লগ পাম, ধন্যবাদ। আৰু সকলো ভালে থাকক, সুখত থাকক, মৰম কৰি থাকক। ইনষ্টাগ্ৰামত আকৌ ভিডিঅ' কিবা কিবি ৰিলছ দি থাকিম, কেনেকুৱা পাই জনাব। আৰু আপোনালোকে কি কি মোৰ বিষয়ে জানিব বিচাৰে বা চাব খোজে কমেণ্টতো জনাব। আৰু মোক ইনষ্টাগ্ৰামৰ যিকোনো মই পষ্ট যিবোৰ কৰোঁ তাত কমেণ্ট কৰি জনাবচোন যে মোৰ পৰা আৰু কি জানিব বা শুনিব খোজে। কিউট বা মৰমী, থেংক ইউ। হাই বা, কি খবৰ আপোনাৰ? বহুত ধুনীয়া ধুনীয়াকৈ কৈ আছে কোনোবাই। মই এতিয়া অকণমান বাহিৰলৈ গৈছোঁ। মই লগত মোৰ ভণ্টি দুজনীমান আছে, সিহঁতকে ধৰিবলৈ কওঁ দেই। বাহিৰত অকণ ধৰি দিবাহি না। আৰু গোপিনীৰ ক্ষেত্ৰত তিনিটা আখৰ সংযোগী, গোপিনী। এই তিনিটা আখৰে আমাক কি মনত পেলাই দিয়ে? ৰাম ৰাম ক'লে, এই তই বোলে তনুৰ ৰূপী কৃষ্ণ তেওঁৰ
লাগে চিন্তা কৰে আমাক দিন নিৰ্ণয় কৰি দিলে গুৰু ভজাৰ পিছত যদি সকলো জীৱৰ মৃত্যুৰ যত্নৰ নিৰ্ধাৰণ